Hello students, আজি আমি আলোচনা কৰিম ক্লাছ 6 আসামিছৰ 4 নম্বৰ চেপ্টাৰ ৰুগৈ বলা গছৰ পুলি। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। তোমালোকে চেপ্টাৰটো প্ৰশ্নোত্তৰকিটা কৰাৰ আগতে চেপ্টাৰটো এবাৰ পঢ়ি ল'বা। এবাৰ চেপ্টাৰটো পঢ়ি ল'লে উত্তৰকিটা কৰাত ইজি হৈ যাব আৰু তোমালোকৰ প্ৰশ্নোত্তৰকিটা বুজি পোৱাটো সহজ হৈ পৰিব। আৰু এইটো ভিডিঅ'ত তোমালোকৰ বাবে প্ৰশ্নোত্তৰকিটা অতি ছুটি কৰি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয় আৰু শিকাত সহজ হয়। তেনেহ'লে বলা প্ৰথমতে কুৱেশ্যন কিটা কি দি আছে এটো চাই লও। ঠিক আছে, এক নম্বৰ কুৱেশ্যন দি আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই বৃত্ত পূৰ কৰা। ইয়াত এটা প্ৰশ্ন দি আছে, প্ৰশ্নটোৰ 4টা অপচন দি আছে, 4টা অপচনৰ পৰা যেটো শুদ্ধ অপচন হয় সেই শুদ্ধ অপচনটোত তলত বাকচ দি আছে, তাৰে অপচন কিটাৰ লগত দিয়া আছে সেই অপচনটোৰ পৰা যেটো শুদ্ধ অপচনৰ বাকচ হয় হেতু তোমালোকে পূৰ কৰিব লাগে। ঠিক আছে, ইয়াত প্ৰথম অপচন দি আছে, প্ৰথমতে কুৱেশ্যনটো কি দি আছে এটো চাই লও। কুৱেশ্যন দি আছে, নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। তাৰে প্ৰথম অপচন দি আছে সুমনাই, তাৰ পিছৰ অপচন দি আছে ঋতুপনে, তাৰ পিছৰ অপচন দি আছে মননে, তাৰ পিছৰ অপচন দি আছে আকাশীয়ে। ঠিক আছে, ইয়াৰ পৰা শুদ্ধ অপচনটো হ'ব গ নম্বৰ মননে। যেটো শুদ্ধ অপচন হয় তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিব পাৰা। ঠিক আছে, তাৰ পিছৰ দি আছে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কিয় কৈছিল। ইয়াতো 4টা অপচন দি আছে। প্ৰথম অপচন দি আছে গছৰ পুলিত পানী দিবৰ বাবে, তাৰ পিছৰ অপচন দি আছে শুকান গোবৰ গুৰি কৰিবৰ বাবে, তাৰ পিছৰ অপচন দি আছে গছৰ পুলি ৰুবৰ বাবে, তাৰ পিছৰ অপচন দি আছে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে। ইয়াৰ পৰা শুদ্ধ অপচন হ'ব ঘ নম্বৰ গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে। এটো তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিব পাৰা। ঠিক আছে, তাৰ পিছৰটো 2 নম্বৰ কুৱেশ্যন দি আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰা। ওপৰত যেটো কুৱেশ্যন দি আছিলে যে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কিয় কৈছিল। ইয়াৰ পৰা যে আমি ঘ নম্বৰ অপচনটো সিলেক্ট কৰিছো, এটো কিয় সিলেক্ট কৰিছো, এটো কিয় শুদ্ধ বুলি আমি সিলেক্ট কৰিছো এটো লিখিব লাগে। ঠিক আছে, তো উত্তৰটো হ'ব কাৰণ এই পাঠটোত থকা কাহিনীটোৰ পৰা আমি জানিব পাৰি যে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কৈছিল। এটো যদি তোমালোকে চেপ্টাৰটো পঢ়িছা তেনেহলে তোমালোকে নিজেই কৰিব পাৰিবা। একেবাৰে ইজি হয়, চেপ্টাৰটো ইমান দীঘল নহয়, একেবাৰে সৰু চেপ্টাৰ হয়। তোমালোকে এবাৰ যদি পঢ়ি লোৱা তেনেহলে এইকিটা কুৱেশ্যন আনসাৰ তোমালোকৰ মুখস্থ কৰাৰ কোনো দৰকাৰই নাই। এবাৰ চেপ্টাৰটো পঢ়িলে তোমালোকে উত্তৰকিটা কৰিব পাৰিবা। ঠিক আছে, তাৰ পিছত 3 নম্বৰ কুৱেশ্যন দি আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াত কেইটামান শব্দ দি আছে, এইকেইটাৰ শব্দৰ অৰ্থ লিখিব লাগে। ইয়াত অভিধান চাই লিখিব কৈছে, তোমালোকে জাস্ট অৰ্থবিলাক লিখিব লাগে, যেটো শুদ্ধ অৰ্থ হয় এটো লিখিব লাগে। অভিধান চাই দিয়া আছে বুলি তোমালোক কনফিউজ নহবা। ঠিক আছে, প্ৰথম শব্দটো দি আছে ফেৰেঙনি, তাৰ পিছৰটো প্ৰদৰ্শনী, তাৰ পিছৰ জোপোহা, তাৰ পিছত বন মহোৎসৱ, তাৰ পিছত শীতল, তাৰ পিছত খন্তি। সো এইকেইটাৰ অৰ্থকিটা কি হ'ব এটা লিখিম। প্ৰথমে উত্তৰ হ'ব ফেৰেঙনি, ইয়াৰ হ'ব বাঁহৰ লগত চাকি লগোৱা সঁজুলি, তাৰ পিছৰটো আছে প্ৰদৰ্শনী, এটো হ'ব কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা। তাৰ পিছত দি আছে জোপোহা, এটো হ'ব সৰু গছপুলিৰে ভৰা ঠাই। তাৰ পিছত দি আছে বন মহোৎসৱ, এটো হ'ব গছ ৰোৱাৰ উৎসৱ। তাৰ পিছত আছে শীতল, হেতু মানে ঠাণ্ডা, তোমালোকে জানাই শীতল মানে ঠাণ্ডা। ঠিক আছে, তাৰ পিছত দি আছে খন্তি, খন্তি হ'ব মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। তাৰ পিছত 4 নম্বৰ কুৱেশ্যন দি আছে, পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। ইয়াতে বাকচ দি আছে, তোমালোকৰ কুৱেশ্যনত চাব পাৰা। ইয়াতে বাকচ দি আছে, এই বাকচটোত লিখিব লাগে যে পাঠটোৰ দ্বিতীয় ছবিখনৰ কাহিনীটো কোনটো অংশ প্ৰকাশ পাইছে এটো লিখিব লাগে। তো উত্তৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা। উত্তৰটো এনেকৈ হ'ব, আকাশীয়ে জিলা পুথিভঁৰালত প্ৰদৰ্শন কৰিবলৈ এজোপা আধা কটা গছৰ ছবি আঁকিছিল, যাৰ দ্বাৰা বুজোৱা গৈছিল যে গছজোপাৰ ওপৰত হয়তো যথেষ্ট যত্ন লোৱা হোৱা নাই বা কাটি পেলোৱা হৈছে আধা অংশ। এই দৃশ্যই দেখুৱায় যে গছবোৰ জীৱন্ত আৰু যদি সময়তে যত্ন লোৱা নাযায় তেন্তে সিহঁতেও কষ্ট পায়। তাৰ পিছত 5 নম্বৰ দি আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যন আছে, মননে ছবিখন কিয় আঁকিছিল।
উত্তৰ হ'ব জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা বন মহোৎসৱ প্ৰদৰ্শন কৰিবলৈ মননে ছবি আঁকিছিল। জিলা পুথিভঁৰালত যিটো বন মহোৎসৱ অনুষ্ঠিত হৈ আছিলে সেই উৎসৱত ছবিখন প্ৰদৰ্শন কৰিবৰ কাৰণে মননে ছবি আঁকিছিল। ঠিক আছে, তাৰপিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে গছে আমাক কি দিয়ে বুলি মননে কৈছে। গছে আমাক কি দিয়ে, গছৰ পৰা আমি কি পাওঁ সেইটো মননে কি কৈছিলে এইটো লিখিব লাগে। উত্তৰ হৈছে গছে আমাক ফুল, ফল, শীতল চাহ দিয়ে বুলি মননে কৈছে। তাৰপিছৰ কুৱেশ্যন দিয়া আছে আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে। আকাশীয়ে ছবি আঁকোতে যিটো মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰং ব্যৱহাৰ কৰিছিলে সেই ৰঙা ৰংটোৱে কি সূচাইছে বা কি বুজাইছে এইটো লিখিব লাগে। উত্তৰ হ'ব আকাশীয়ে গছৰ মূৰাটোৰ গা গছ ডোখৰত চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে আৰু আঠাৰ টোপালবোৰ বুকু ফাটি বৈ যোৱা তেজৰ লগত সূচাইছে। আকাশীয়ে কিছু ৰং ব্যৱহাৰ কৰিছিলে, তাৰো কিছুমান তাৎপৰ্য আছিলে যে আকাশীয়ে গছৰ মূৰাটোৰ গছডোখৰত চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে আৰু আঠাৰ টোপালবোৰক বুকু ফাটি বৈ যোৱা তেজৰ লগত সূচাইছে। কাৰণ আকাশীয়ে এইটো বুজাব বিচাৰিছিলে যে গছ মানুহৰ নিচিনাই দুখ পায় বা দুখ অনুভৱ কৰে, সেইটো বুজাবলৈ আকাশীয়ে তেজৰ ৰঙা ৰংটো ব্যৱহাৰ কৰিছিলে। ঠিক আছে, তাৰপিছত ঘ নম্বৰ কুৱেশ্যন দিয়া আছে বন মহোৎসৱৰ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব। উত্তৰ হ'ব বন মহোৎসৱৰ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। তাৰপিছত কুৱেশ্যন আছে পৱন খুৰাই মননহঁতক কিয় খুৱাব বুলি কৈছিল। উত্তৰ হ'ব পৱন খুৰাই কি খুৱাব বুলি কৈছিল। উত্তৰ হ'ব পৱন খুৰাই মননহঁতক বুট নাৰিকেল খুৱাব বুলি কৈছিল। তাৰপিছত প্ৰশ্ন আছে যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল। উত্তৰ হ'ব যাওঁ অহা সকলোটি শীৰ্ষক গানটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যন আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। তাৰে ক নম্বৰ কুৱেশ্যন আছে মননে ছবিখনৰ জৰিয়তে কি বা ফুটাই তুলিব বিচাৰিছে। চবেই এইটো চেপ্টাৰত দেখুওৱা হৈছে যে চবেই একোখনকৈ ছবি আঁকিছিলে, সেই ছবিখনৰ কিছু এটা ভাৱ আছিলে বা কিছু এটা কথা ফুটাই তুলিব বিচাৰিছিলে। তো ইয়াতে মননে আঁকা ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব গছবোৰ বৰ মৰমীয়াল আৰু আপোন মানুহৰ দৰে, সিহঁতে আমাক ফুল, ফল আৰু শীতল চাহ দিয়ে, গতিকে গছবোৰক আমি সংৰক্ষণ আৰু প্ৰতিপালন কৰিব লাগে। এই ভাৱটো মননে ছবিখনৰ জৰিয়তে ফুটাই তুলিব বিচাৰিছে। তাৰপিছত খ নম্বৰ আছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে আৰু তাই এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে। ইয়াত প্ৰশ্নটোত সুধিছে, প্ৰথমে তোমালোকে প্ৰশ্নটো বুজি লোৱাৰ চেষ্টা কৰিবা, প্ৰশ্নটো বুজি ল'লে উত্তৰটো কৰাত ইজি হয়। তো ইয়াত প্ৰশ্নটোত কৈছে সুমনাই গছ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছিলে, সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছিলে। ঠিক আছে, মানে কিবা এটা ভয় খাই আছিলে সুমনাই যে গছ পুলিবোৰ ৰুম তাৰপিছত গছবোৰ থাকিবনে নাই, হয়তো বা কোনো গৰু ছাগলীয়ে খাই দিব পাৰে, এইটো তাই শংকা কৰিছিলে। তাইৰ এই শংকা কোনে কেনেদৰে দূৰ কৰিছিলে এইটো লিখিব লাগে। উত্তৰ হ'ব সুমনাই শংকা কৰিছে যে গছৰ পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব। সুমনাৰ এই শংকা ঋতুপনে দূৰ কৰিলে এয়া কৈ যে ক্লাবৰ দাদাহঁতে জেওৰা দি বেৰি দিব। তাৰপিছত গ নম্বৰ কুৱেশ্যন আছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিলে। তো মননহঁতে যিটো পৰিকল্পনা কৰিছিলে যে তেওঁলোকে গছ ৰুব, সেইটো পৰিকল্পনা কেনেদৰে কৰিছিলে এইটো লিখিব লাগে। উত্তৰটো হ'ব মননহঁতে 3 বজাত সেন্দুৰী আমজোপাৰ তলত গোট খাই খেলপথাৰৰ চাৰিওফালে গছৰ পুলি ৰুবৰ পৰিকল্পনা কৰিছিল। তেওঁলোকে ইয়াৰ বাবে লগত কোৰ, খন্তি, মগ, বাল্টি আদি আহিলা পাতি লৈ আহিছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যন আছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা।
ইয়াত মানে কৈছে এটা বাক্য দিয়া থাকিব, এই বাক্যটো সেনেকৈ এটা বাক্য দিয়া থাকিব, এই বাক্যটো কোনে কৈছিলে, কাক কৈছিলে আৰু কি কাৰণত বা প্ৰসংগত কৈছিলে সেইটো লিখিব লাগে। তো ইয়াত ক নম্বৰটো দিয়া আছে, আমাৰ মানুহতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান গাই গান এটা গাবগৈ নহয়। এইটো উত্তৰটো হ'ব ঋতুপনে সুমনা আৰু মননক কৈছিল। কোনে কৈছিল? ঋতুপনে কৈছিলে। কাক কৈছিলে? সুমনা আৰু মননক কৈছিলে। ঠিক আছে। তাৰপিছত বন মহোৎসৱৰ সামৰণিৰ সভাৰ প্ৰসংগত, কি প্ৰসংগত কৈছিলে? বন মহোৎসৱৰ সামৰণি সভাৰ প্ৰসংগত কৈছিলে। তোমালোকে যদি চেপ্টাৰটো পঢ়া তেনেহ'লে নিশ্চয় এইকেইটা বুজি পাবা, কোনে কৈছিলে, কাক কৈছিলে, এইকেইটা অতি সহজে কৰিব পাৰিবা। যদি তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি আহি তাৰপিছত সেই উত্তৰকেইটা কৰি আছা তেনেহ'লে উত্তৰটো তোমালোকে লিখি লোৱাতে তোমালোকৰ এইকেইটা হৈ যাব আৰু এবাৰ পঢ়াৰ কোনো দৰকাৰ নাই। তেনেহ'লে আৰু এবাৰ চাই লোৱা যাতে তোমালোকৰ বাবে ইজি হৈ যায় আৰু পঢ়াত দৰকাৰ নহয়। ইয়াত দিয়া আছে ক নম্বৰটো দিয়া আছিলে, আমাৰ মানুহতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। তো এইটো কোনে কৈছিলে? ঋতুপনে সুমনা আৰু মননক কৈছিল। কি প্ৰসংগত কৈছিল? বন মহোৎসৱৰ সামৰণি সভাৰ প্ৰসংগত কৈছিলে। তাৰপিছত খ নম্বৰ দিয়া আছে, তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। এইটো কোনে কৈছিলে? এইটো কৈছিলে মননে ঋতুপনক কৈছিলে। কি প্ৰসংগত কৈছিলে? গছপুলি ৰুবৰ প্ৰসংগত কৈছিলে। তাৰপিছত দিয়া আছে ৮ নম্বৰ কুৱেশ্যন, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত দুটা ভাগ দিয়া আছে, এটা হৈছে ক অংশ আৰু আনটো হৈছে খ অংশ। মানে ক অংশত কেইটা দিয়া আছে, কেইটা বাক্য দিয়া আছে আৰু খ অংশত কেইটামান বাক্য দিয়া আছে, এইকেইটা ক অংশৰ লগত খ অংশটো মিলাব লাগে। ইয়াত প্ৰথমে দিয়া আছে, মালতী পেহীয়ে, তোমালোকে চেপ্টাৰটো পঢ়িছা তেনেহ'লে গম পাবা, এইটো হ'বগৈ বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে। তাৰপিছত দিয়া আছে, জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা, এইটো হ'ব। তাৰপিছত ঘোষকে ক'ব, মাননীয় ৰাইজ, আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। তাৰপিছতো আছে, মানিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। তাৰপিছতো আছে, জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। ঠিক আছে। তাৰপিছতো আছে ৯ নম্বৰ, নাটিকাখনত পোৱা বাবুৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। এইটোৰ উত্তৰ হ'ব মনন, সুমনা, ঋতুপন, আকাশী, ছায়েৰা, মনাইশ্ৰী, বদুৱা, ৰূপক, মানুকন, চুকুমণি, লক্ষ্মী, মনু। তাৰপিছত ১০ নম্বৰ কুৱেশ্যন দিয়া আছে, ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগাই শব্দ লিখা। ইয়াতো ক অংশ দিয়া আছে, খ অংশ দিয়া আছে। তাতে প্ৰথমতে এটা শব্দ দিয়া আছে, এই শব্দৰ লগত নিৰ্দিষ্টতাবাচক প্ৰত্যয় লগাই নতুন শব্দ লিখিব লাগে। তো ইয়াত প্ৰথমতে দিয়া আছে ছবি, তোমালোকে প্ৰথমে উদাহৰণটো চাই বাকীকেইটা কৰিব পাৰা। উদাহৰণত আছে ছবি, তাৰ লগত খন লগাই এটা বাক্য শব্দ গঠিত কৰিছে, এইটো হৈছে ছবিখন। ঠিক আছে, এনেকৈ বাকীকেইটা কৰিব লাগে। যেনেকৈ নেক্সটটো দিয়া আছে আখত, তোমালোকে এনেকৈ কৰিব পাৰা, আখতৰ লগত জোপা লগাই আখত জোপা। তাৰপিছৰটো আছে পুখুৰী, এইটোৰ লগত তোমালোকে টু লগাব পাৰা, পুখুৰী টু। তাৰপিছৰটো আছে ছোৱালী, এইটোৰ লগত লগ হ'ব জনী, ছোৱালী জনী। তাৰপিছৰটো হ'ব কাঠ, এইটো হ'ব ছটা, কাঠ ছটা। ঠিক আছে, তোমালোকে ইয়াৰ পৰা ছেম টু ছেম লিখি ল'বা। এতিয়া চাম তাৰপিছত কি কুৱেশ্যন দিয়া আছে। তাৰপিছত ১১ নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া শব্দবোৰ পঢ়া, কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। তলত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰ পঢ়ি ইয়াৰ পৰা চিনাক্ত কৰিব লাগে যে কোনটো কি পদ হয়। ঠিক আছে, ইয়াত আকৌ তোমালোকৰ বক্স বনাই দিয়া আছে বেলেগ বেলেগ পদৰ, যেনেকৈ বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, অব্যয় পদ, ক্ৰিয়াপদ। জাষ্ট এইকেইটা এই বাকচত লিখিব লাগে, কোনকেইটা বিশেষ্য পদ হয়, কোনকেইটা বিশেষণ পদ হয়, কোনকেইটা সৰ্বনাম পদ হয়, কোনকেইটা অব্যয় হয়, কোনকেইটা ক্ৰিয়া হয়, এইকেইটা এই বক্সত লিখিব লাগে শব্দকেইটাৰ পৰা বাছি উলিয়াই। তো উত্তৰটো এনেকৈ হ'ব, বিশেষ্য পদকেইটা হ'ব, যিটো বিশেষ্য পদ হয় এইকেইটা হ'ব মনন, চকু, চুবুৰী, জেউৰা।
তাৰপিছত বিশেষণ হ'ব ধুনীয়া ভাল তাৰপিছত সৰ্বনাম হ'ব তাই মই সিহঁত আমি তাৰপিছত অভ্যয় হ'ব আৰু যদি তাৰপিছত ক্ৰিয়া হ'ব দিওঁ আশা ঠিক আছে তোমালোকে ইয়াৰ পৰা সেম টু সেম লিখি ল'বা তাৰপিছত 12 নম্বৰ দিয়া আছে বাক্য ৰচনা কৰা ইয়াত কেইটামান শব্দ দিয়া আছে এই শব্দকেইটাৰে বাক্য ৰচনা কৰিব লাগে প্ৰথম শব্দ দিয়া আছে প্ৰদৰ্শনী তাৰপিছতো দিয়া আছে খেলপথাৰ তাৰপিছতো দিয়া আছে দৰণি তাৰপিছতো দিয়া আছে পুথিভঁৰাল তাৰপিছতো দিয়া আছে গছপুলি বাক্য ৰচনা কৰা একেবাৰে সহজ হয় তোমালোকে যদি চেষ্টা কৰা তোমালোকে নিজেই কৰিব পাৰা আমি নিতৌ ব্যৱহাৰ কৰা কিছুমান শব্দ ইয়াত দিয়া আছে আৰু এইকেইটাৰে আমি নিতৌ কিছুমান বাক্য কৈয়ে থাকোঁ সো তোমালোকে নিজেই কৰিব পাৰা বা যদি তোমালোকে বিচাৰা ইয়াৰ পৰাও কৰিব পাৰা উত্তৰটো হ'ব প্ৰথম দিয়া আছিল প্ৰদৰ্শনী এটো হ'ব জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা বন মহোৎসৱত প্ৰদৰ্শনীত মননে ছবি আঁকি প্ৰথম স্থান পাইছিল তাৰপিছত দিয়া আছে খেলপথাৰ আমাৰ বিদ্যালয়ত এখন খেলপথাৰ আছে তাৰপিছত দিয়া আছে দৰণি এটোত বাক্য সাজিলে হ'ব পৃথিৱী ও অন্য এটা নাম ধৰণি তাৰপিছত দিয়া আছে পুথিভঁৰাল এটো হ'ব আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত বহুতো ভাল কিতাপ আছে ঠিক আছে তাৰপিছত দিয়া আছে গছপুলি এটো হ'ব মনন হতে গছৰ তলে তলে বিচাৰি পোৱা গছপুলিবোৰ ৰোৱাৰ পৰিকল্পনা কৰিছিল তোমালোকে চেপ্টাৰৰ পৰা উঠাই বাক্য কিতাপ লিখিব পাৰা বা তোমালোকে নিজে লিখিলে হেতু বেছি ভাল ঠিক আছে তাৰপিছত 13 নম্বৰ দিয়া আছে পাঠটোৰ পৰা জুৰিয়া শব্দবোৰ বিচাৰি উলিওৱা পাঠটোত কিছুমান জুৰিয়া শব্দ দিয়া আছিল যেনেকৈ চকু মুখ এনেকুৱা ধৰণৰ বাকি শব্দবোৰ বিচাৰি উলিয়াই লিখিব লাগে ঠিক আছে উত্তৰ হ'ব চকু মুখ ফুল ফল হাঁহিমাতি কুৰকঠাৰী বুট নাৰিকল কিটা লিখি ল'বা তাৰপিছত দিয়া আছে 14 নম্বৰ ৰৌগৈ বলা গছৰ পুলি শীৰ্ষক নাটিকাখনি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী লগ হৈ অভিনয় কৰা এইটা তোমালোকে নিজৰ ক্লাছতে বা নিজৰ শিক্ষাগুৰুক ক'ব পাৰা কৈ তোমালোকে এটো নিজৰ ক্লাছত সবেই মিলি অভিনয় কৰিব পাৰা এনেকুৱা কৰিলে তোমালোকৰ প্ৰশ্নোত্তৰ কিটা কৰাত অতি ইজি হৈ যাব ঠিক আছে এটো সো তোমালোকে নিজে কৰিবা তাৰপিছত দিয়া আছে 15 নম্বৰ নাটিকাখনত মানুকনে গোৱা গীতটিত বেঙেনাৰ কলনি বাদাম আৰু আলু শব্দ দুটা বহুৱাই গীতটি গাও আশা ইয়াত তোমালোকৰ গীতটি আকৌ দিয়া আছে যেটো মানুকনে গাইছিলে হেতু গীতত মানুকনে ব্যৱহাৰ কৰিছিলে বেঙেনা শব্দটো ঠিক আছে ইয়াত কৈছে যে বাদাম আৰু আলু শব্দ ব্যৱহাৰ কৰি এটো আকৌ গাব লাগে সো তোমালোকে হেতু যেটো খালি ঠাই দিয়া আছে তাত বাদাম বহাই তাৰ পিছত নেক্সটত আলু বহাই তোমালোকে নিজে গাই চাবা ঠিক আছে তাৰ পিছত 16 নম্বৰ দিয়া আছে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুনাম হতে অন্য কেনে ধৰণৰ সংলাপ কব পাৰিলেহেঁতেন লিখা ঋতুপনে যেতিয়া এটো কৈছিলে যে সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে ঋতুপনে এনেকৈ কৈছিলে ঠিক আছে তাৰ পিছত সুমনা আৰু মনন সকলে এটোৰ পিছত কেনেকৈ সংলাপ কৰিব পাৰিলেহেঁতেন হেতু লিখিব লাগে নিজৰ পৰা সো এটো তোমালোকে এনেকৈ লিখিব পাৰা বা তোমালোকে নিজে বনাই লিখিব পাৰা নহলে ইয়াৰ পৰা লিখিব পাৰা ঋতুপনে যেতিয়া কৈছিলে সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে ঠিক আছে ইয়াত সুমনাই এনেকৈ ক'ব পাৰিলেহেঁতেন হয় গছবোৰ জীৱৰ দৰে আমাক ফুল ফল ছাঁ দিয়ে মননে এনেকৈ ক'ব পাৰিব সঁচা গছ নাথাকিলে আমাৰ পৰিৱেশ সুন্দৰ নহলহেঁতেন ঠিক আছে তাৰ পিছত 17 নম্বৰ দিয়া আছে বন মহোৎসৱ সম্পৰ্কে এটা দল লিখা বা চমুটুকা লিখা এটো তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা অতি সৰুকৈ দিয়া হৈছে যাতে তোমালোকে সহজতে শিকিব পাৰা ঠিক আছে উত্তৰটো এনেকৈ হ'ব বন মহোৎসৱ হৈছে গছ ৰোৱাৰ এক উৎসৱ বন মহোৎসৱ হৈছে গছ ৰোৱাৰ এক উৎসৱ যেটো উৎসৱত মানে গছ ৰোৱা হয় তাৰ পিছত এই উৎসৱত মানুহে গছৰ পুলি ৰুই পৰিৱেশ ৰক্ষা কৰে গছে আমাক অক্সিজেন ফলমূল ছাঁ দিয়ে আৰু গছ অবিহনে আমি জীয়াই থাকিব নোৱাৰো যেহেতু গছে আমাক অক্সিজেন দিয়ে সেয়ে
মানুহ জীয়াই থাকে কাৰণ অক্সিজেন মানুহৰ বাবে অতি প্ৰয়োজনীয় যদি অক্সিজেন নাপায় মানুহ জীয়াই থাকিব নোৱাৰিব হে আমি বন মহোৎসৱ পালন কৰোঁ ঠিক আছে তাৰপিছত 18 নম্বৰ দিয়া আছে মাদলৰ সেৱে সেৱে জমুইৰ গীতটি লগে ভাগে গাই নাচো আহা ইয়াত গীতটো দিয়া আছে গীতটো তোমালোকে গাই লগতে নাচিব লাগে পঢ়াৰ লগতে কিছুমান এক্টিভিটি কৰিব লাগে ফূৰ্তি কৰিব লাগে খেলিব লাগে সো এইবিলাক তোমালোকৰ কাৰণে দিছে সো তোমালোকে কৰিবা মই তোমালোকক এবাৰ পঢ়ি শুনাই দিছো গাই দিয়া নাই তোমালোকে নিজে গাবা নাচিবা ঠিক আছে তো হ'ব চাহ গাছেৰ মাজে মাজে শিৰিষ গাছেৰ পুলি তাৰ মাজে মাজে আছে ৰে বাই 22 কাইছ কাটা আলি রে পানিওয়ালা পানি পিলাতই গলি গলি এত বড় বাগানে দৰাই দিল পাহি চাইৰদিগে দেখিৰে গো সৰু সৰু আলি হাই চানাওয়ালা চানা বেস্তই গলি গলি তাৰপিছত আছে ত্ৰা নাই ৰে গ ত্ৰা নাই ৰে নাই ত্ৰা নাই ৰে গ ত্ৰা নাই ৰে নাই সো তোমালোকে এইটো নিজে গাবা ঠিক আছে তাৰপিছত প্ৰকল্প দি আছে দুটা তোমালোকে প্ৰত্যেকে স্থানীয়ভাৱে পোৱা এজোপা গছৰ পুলি ৰুই প্ৰতিপালন কৰা প্ৰতিমাহে পুলিটোৰ বৃদ্ধি লক্ষ্য কৰি টোকাবহীত লিখা তাৰপিছত আছে তোমাৰ বিদ্যালয় বা ঘৰত থকা গছ-গছনিবোৰৰ নাম লিখি আকৃতিগত মিল থকা একোটিকৈ পাত সংগ্ৰহ কৰি এখন বহীত আঠা লগাই বিদ্যালয়ত জমা দিয়া ঠিক আছে হেগিটা প্ৰকল্প হয় প্ৰকল্প মানে যিগিটা নেকি নিজে কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলে কৰা কাম সো এইগিটা তোমালোকে কৰিবা এইগিটা এনেকুৱা নহয় যে তোমালোকৰ পৰীক্ষাত আহিব সো এইগিটা তোমালোকৰ কিছু কাম সো তোমালোকে নিজে কৰিবা ঠিক আছে এইখিনিতে তোমালোকৰ হেডু চেপ্টাৰৰ প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে নেক্সট ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচনতে পাই যাবা লগতে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ অতি সিৰিয়ালকৈ দিয়া আছে ভিডিওটো শেষলৈকে দেখাৰ বাবে ধন্যবাদ